নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কম হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি কিয় বিজেপিলৈ যাব লগা হ'ল। কংগ্ৰেছৰ এটা ভুলৰ কাৰণে 2015 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰে, যাৰ বাবে আজি আমি বিজেপি বনাম কংগ্ৰেছ দেখিবলৈ পাইছোঁ। কিয় এইটো হ'ল, কি কাৰণে হ'ল আপোনালোকক সম্পূৰ্ণকৈ ক'ম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক ক্ষেত্ৰত অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱিত ব্যক্তি। তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল 1994 চনত, যেতিয়া তেওঁ প্ৰথমৰ অসম বিধানসভা নিৰ্বাচন অংশগ্ৰহণ কৰে। তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী হিচাপে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন হৈছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চ শিক্ষা সম্পূৰ্ণ কৰি ৰাজনীতি জগতলৈ আহিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আইন শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু পিছত ডক্টৰেট উপাধি লাভ কৰিছিল। ছাত্ৰ জীৱন আৰম্ভ কৰিছিল তেওঁ ৰাজনৈতিক অভিলাষৰ পৰা। 1994 চনত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী হিচাপে জয়ী হোৱাৰ পিছত তেওঁ দলটোক গুৰুত্বপূৰ্ণ ভূমিকা দি সামৰি লৈছিল। তৰুণ গগৈৰ নেতৃত্বত মুখ্য হিচাপে তেওঁ অসম অতি তাৰে জনপ্ৰিয়তা লাভ কৰে। পিছত 2001 আৰু 2006 চনৰ আৰু 2011 চনৰ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন জয়লাভ কৰে। এই সময়ছোৱাত তেওঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী হিচাপে গুৰুত্ব মন্ত্ৰালয়ৰ দায়িত্ব থাকে। বিশেষকৈ স্বাস্থ্য বিভাগত কাম কাজ তেওঁৰ অসমৰ স্বাস্থ্য সেৱা মান উন্নয়ন কৰাত বিশেষকৈ ভূমিকা লৈছিল। গুৱাহাটী চিকিৎসা বিদ্যালয় আৰু অন্য স্বাস্থ্য পৰিৱেশতো উন্নয়নশীল কৰাৰ তেওঁ আগ্ৰণী আছিল। 2014 চন আৰু 2015 চনৰ সময়ছোৱাত তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত তেওঁ বহু মতভেদ সৃষ্টি হয়। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ আছিল যে ৰাহুল গান্ধীৰ নেতৃত্বৰ অভাৱ। তৰুণ গগৈয়ে নিজ গোটৰ অধিক প্ৰাধান্য দি ৰাজ্যৰ সমস্যা আৰু তেওঁৰ নেতাকৰ্মীসমূহৰ মূল্যৱান নকৰে। এবাৰ তেওঁ দিল্লীত ৰাহুল গান্ধীৰ সৈতে বৈঠক কৰিছিল। দেখা গৈছে সমস্যাবোৰৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যদিও ৰাহুল গান্ধীয়ে তেওঁৰ কথা সাধাৰণতে নুশুনিলে। এই ঘটনাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই দলৰ ওপৰত ভৰসা হেৰুৱায়। 2015 চনৰ জুলাই মাহত হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কংগ্ৰেছক ত্যাগ কৰে। পিছত 2015 চনত 23 আগষ্টত ভাৰতীয় জনতা পাৰ্টি, যাক আজিকালি বিজেপি বুলি কোৱা হয়, তাত যোগদান কৰে। গুৱাহাটী অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল আৰু অন্য শীৰ্ষ নেতাৰ উপস্থিত তেওঁ বিজেপিত যোগদান কৰে। বিজেপিত যোগ দিয়াৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ পূৰ্বাঞ্চলৰ গণতান্ত্ৰিক মঞ্চ আৰু আহ্বানৰ নিযুক্তি কৰা হয়। তেওঁ বিজেপি আৰু অন্যান্য দলসমূহ সংগঠিত কৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য দলৰ লগত প্ৰভাৱিত কৰি মুখ্য ভূমিকা পালন কৰে। 2016 চনৰ বিধানসভা নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা, সংগঠনগত শক্তি আৰু ৰাজনৈতিক দৃষ্টিভংগী অসম বিজেপি প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ডক্টৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ অতি গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব দিয়া হয়। পুনৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি তেওঁ নেতৃত্বাধীন NDAৰ বৃহৎ সংখ্যাগৰিষ্ঠতা হৈ জয়লাভ কৰে। 10 মে 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তো বন্ধুসকল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা কেনেকৈ বিজেপিলৈ যাত্ৰা আছিলে, এই সময় আছিলে। আগতে আপোনালোকে জানিছিল নে? যদি জানিছিল তেতিয়াহ'লে এটা কমেণ্ট কৰি ক'ব।